আজি ক'ব পাৰি আজি আমাৰ সমগ্ৰ অসমৰ বাবে এটা আনন্দৰ দিন। বিধানসভাত আমি চিলিং আইনৰ সংশোধন কৰিছিলোঁ আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাটি চৰকাৰীকৰণ কৰিছোঁ। আজি আমি দ্বিতীয়টো পৰ্যায়লৈকে আগবাঢ়িলোঁ। আজি আমি মাটিৰ প্ৰপত্ৰ বিতৰণ কৰিলোঁ আৰু প্ৰপত্ৰসমূহ পূৰণ কৰি শ্ৰমিকসকলে চৰকাৰক উভতাই দিয়াৰ লগে লগে বাগিচাত মাটি প্ৰদানৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আমি চেষ্টা কৰিম যাতে নিৰ্বাচনৰ আগতেই কিছু হ'লেও মাটিৰ পট্টা যাতে আমি দিব পাৰোঁ, সেই লক্ষ্যৰে আমি আগুৱাই গৈছোঁ। তাৰ কাৰণে কামটো অলপ স্পীডো কৰিছোঁ। যদি শ্ৰমিকসকলে আমাক সহযোগিতা কৰে, প্ৰপত্ৰ আদি ততাতৈয়াকৈ ফিল আপ কৰি ঘূৰাই দিয়ে, তেতিয়া আমি খুব দ্ৰুত গতিত অহা 20-25 দিনৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হ'ব। কিন্তু তাৰ আগতে আমি কিছু হ'লেও মাটিৰ পট্টা দিবৰ বাবে চেষ্টা কৰিম। আজি গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্সত এটা বহুত ডাঙৰ কথা ক'লে। তেওঁ ক'লে যে 16 তাৰিখে মই লাহোৰত গৈ তক্ষশিলা চাবৰ কাৰণে অনুমতি বিচাৰিলোঁ। বাকী মই নকওঁ, লগে লগে অনুমতি পাই গ'ল সেইটো নকওঁ। আৰু তেতিয়া মই ইছলামাবাদ আৰু কৰাচীত যোৱাৰ অনুমতি পালোঁ। প্ৰথম কথা, তক্ষশিলা ইছলামাবাদতো নপৰে, কৰাচীতো নপৰে। তক্ষশিলাত যাবৰ কাৰণে ৰাৱালপিণ্ডিলৈ যাব লাগে আৰু তক্ষশিলাত যাবৰ কাৰণে তক্ষশিলাৰ ভিছা ল'ব লাগে। গৌৰৱ গগৈৰ ভিছাত ষ্টাম্প আছে লাহোৰ, কৰাচী আৰু ইছলামাবাদ। এতিয়া তেওঁক ৰাৱালপিণ্ডিত কোনে লৈ গ'ল? তক্ষশিলাত কোনে লৈ গ'ল? আৰু আপোনালোকে জানি আচৰিত হ'ব যে পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰটো হৈছে ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্ট। তাৰ মানে উইদাউট ভিছা তেওঁক তক্ষশিলাত কোনে লৈ গ'ল? উইদাউট ভিছা তেওঁক ৰাৱালপিণ্ডি কোনে লৈ গ'ল? তেওঁ আজি উত্তৰ দিবলৈ গৈ বেছি প্ৰশ্নৰহে সৃষ্টি কৰিলে। যোৱাকালি মই ডাইৰেক্ট অভিযোগ কৰা নাছিলোঁ, কিন্তু আজি যেতিয়া মোক ক'লে যে তক্ষশিলালৈ মই গৈছিলোঁ উইদাউট ভিছা, তক্ষশিলা ক'ত? ৰাৱালপিণ্ডি। ৰাৱালপিণ্ডিত কি আছে? পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ। এতিয়া আজিৰ পিছত সন্দেহ আমাৰ আৰু ঘনীভূত হ'ল। মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া বহুত প্ৰশ্নৰ এতিয়া জবাব দিব লাগিব। পাকিস্তানত ভাৰতীয় নাগৰিক এজনক ভিছা নোহোৱাকৈ, আমাৰ লগত তেওঁৰ ভিছাৰ কপি আছে, লাহোৰ, কৰাচী, ইছলামাবাদ, ভিছা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিত কেনেকৈ যাব পাৰিব? আৰু ৰাৱালপিণ্ডি কি? পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ। আপোনালোকে গুগল কৰি চাওক। সেইকাৰণে মই ভাবোঁ যে সন্দেহ আজিৰ পৰা আৰু বেছি ঘনীভূত হ'ল। আমাক অসমৰ মানুহক ফাল্টু ভাবিছে নেকি? অসমৰ মানুহৰ কি জ্ঞান নাই যে মই বজাৰ কৰিব যাম, মই পাৰ্কত যাম? ইলেকশ্যনৰ 2 মাহ আগত এইবিলাক কথা ক'ব পাই নেকি? এজন ভাবি মুখ্যমন্ত্ৰীৰ মুখেদি এই কথাবিলাক ওলাই নেকি যে মই পাৰ্কখন চাব গৈছিলোঁ, বজাৰ কৰা দোকানখন চাব গৈছিলোঁ? এনেকেতো আমি বাচ্চাকো নুবুজাওঁ। ঘৰৰ যিটো বাচ্চা থাকে তাকো আমি নুবুজাওঁ। এইটোতো লজেঞ্চ দিয়া টাইপ কথা হৈ গ'ল। তেওঁ ফটোবোৰ দেখুৱাওক না এতিয়া, ক'ত ক'ত গৈছিল, কোনখন পাৰ্কত গৈছিল, কোনখন দোকানত গৈছিল। মোবাইলটো তেতিয়া আছিলে, এতিয়া ফটোগ্ৰাফবোৰ দেখুৱাওক। তেওঁ কেনেকৈ তক্ষশিলাত গৈছিলে, কেনেকৈ ৰাৱালপিণ্ডিত গৈছিলে? এতিয়াতো আজিৰ পিছত তেওঁৰ প্ৰেছ কনফাৰেন্সৰ পিছত বিষয়বোৰতো আৰু বেছি জটিল হ'ল। আৰে তাততো তৰুণ গগৈ, গৌৰৱ গগৈ নিজেই মৌলবীজনক লগ কৰিছে। তৰুণ গগৈ ঘৰতো মৌলবীজন গৈছে, যিজনৰ লগত মোৰ ফটো দেখুওৱা আছে।
মাছ খোৱাৰ এঘৰ মানুহৰ ঘৰত গৌৰৱ গগৈয়ে তেওঁ দুবাৰ লগ কৰিছে। তৰুণ গগৈৰ ঘৰত মৌলবীজন গৈছে। মইতো কংগ্ৰেছত থাকোঁতে কিমান মৌলবীক লগ পাইছোঁ, কিমান মোল্লাক লগ পাইছোঁ, মোৰতো কিমান মৌলবীৰ লগত ফটো আছে। আৰু এইবিলাকতো ময়ে ফেচবুকত পোষ্ট কৰোঁ। এইবিলাক মই বিজেপিত জইন কৰাৰ পিছত নহয়, আগততো কিমান অসমৰ মই হাইলাকান্দিত মোল্লাৰ তাত গৈছোঁ, আজমিৰ শ্বৰীফত মই কিমানবাৰ গৈছোঁ, মই বাংলাদেশৰ শ্বাহজালাল দৰগাহত গৈছোঁ। এইবিলাক ফটো মই নিজেই পষ্টিং দিয়া। এইবিলাক কোনো লুকোৱা কথা নহয় ন। এজন মৌলানাক মৌলবীক আগতে কংগ্ৰেছত থাকোঁতে কিমানক লগ কৰিছোঁ। এই মানুহগৰাকী, এই মানুহজনে যিজনৰ ফটো দিছে তেওঁতো তৰুণ গগৈৰ ঘৰত আহিছে। কিন্তু কি এইটো নতুন কথা হ'ল? এজন মৌলানাক লগ পোৱা, মৌলবীক লগ পোৱা, পুৰোহিতক লগ পোৱা, এইটো কি ডাঙৰ কথাটো? এতিয়া প্ৰশ্ন হ'ল, তেওঁ ক'লে যে মই ল'ৰা ছোৱালী ধৰ্ম নকওঁ, তাৰমানে ল'ৰাটো খ্ৰীষ্টিয়ান হৈ গ'ল। মোৰ হাতততো প্ৰমাণ আছিলে ছোৱালীজনী খ্ৰীষ্টিয়ান হোৱা। আজি তেওঁ উত্তৰটো নিদি প্ৰমাণ কৰি দিলে যে ল'ৰাজনো খ্ৰীষ্টিয়ান হোৱা। তাৰপিছত কি প্ৰমাণ কৰিলে? যে দুইজন ল'ৰা ছোৱালীয়ে ব্ৰিটিছ। এতিয়া মোক কওক, 18 বছৰৰ বাচ্চা এটা নাগৰিকত্ব সলনি কৰাৰ অধিকাৰ মাক দেউতাকৰ আছে নে নাই? সাবালক নোহোৱালৈকে মোৰ পৰিচয়টো মই বাপেক মাকে পৰিৱৰ্তন কৰিব পাৰে নে নাই? আজি মোৰ ছোৱালীজনীৰ বয়স 2 বছৰ। মই হিন্দু পৰম্পৰাত জন্ম হৈছোঁ। মাক বাপেকে মোক মুছলমান বা খ্ৰীষ্টিয়ান কৰিব পাৰিব নেকি? বা ভাৰতীয় মানুহজনক নাগৰিকত্বটো বদলাব পাৰিব নেকি? গতিকে এইটোৰ ওপৰতো গৌৰৱ গগৈৰ ওপৰত এটা কেছ হ'ব। আৰে মইতো উল্টা কৈছোঁ, মই উকিল হয় নহয়, যে নাবালকৰ স্বাভাৱিক ধৰ্ম আৰু ৰাষ্ট্ৰীয়তা পৰিৱৰ্তন দেউতাক মাকে কৰিব পাৰে নে নাই, ইয়াৰ ওপৰত এটা বিচাৰ আৰু বিবেচনা হোৱাৰ প্ৰয়োজন আছে। দেউতাক মাকে নোৱাৰে নহয়। 18 বছৰৰ পিছত ল'ৰাই যি কৰে কৰিব। উল্টাই এইটো কেছ দিলেতো মই খুবেই ভাল পাওঁ। নাই, যদি দিয়ে সঁচাকৈ মইতো খুবেই ভাল পাওঁ। এতিয়াতো মই ৰাতি গৈ কেছ দি আছোঁ গৌৰৱ গগৈৰ ওপৰত। মইতো যি কওঁ তাকে কৰোঁ, ৰাতি গৈয়ে চহী কৰিম মোৰ নামত অপমান কৰাৰ কাৰণে। আমিতো টাইমত থাকোঁ। এতিয়া মই তেওঁক ক'ম তেওঁ মোৰ ওপৰত কেছটো দিয়ক, তেতিয়া মই কোৰ্টক সুধিম যে নাবালক এজনৰ জাতি ধৰ্ম পৰিৱৰ্তন কৰাৰ অধিকাৰ দেউতাক মাকৰ আছেনে নাই? আজি মই ডিচিক কৈছোঁ চাফ-চুফ কৰিবৰ কাৰণে। মই নিজে কৰা নাছিলোঁ কিয়, যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে। যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম, মোক গালি গালাজে কৰিলে। সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ। আজি যিহেতু পৰিয়ালে অনুৰোধ কৰিছে, মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে, চাফা কৰিব লাগে, বাউণ্ডৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব। আজিৰ পৰাই মই কৰিব কৈছোঁ। কিন্তু ইমান দিনে মই নিজে কৰিলে, মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন। সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে, মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ-চুফ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, পৰিচ্ছন্ন কৰিব লাগে, দোকানবোৰ গুচাব। এতিয়া মই তেওঁক ক'ম তেওঁ মোৰ ওপৰত কেছটো দিয়ক, তেতিয়া মই কোৰ্টক সুধিম যে নাবালক এজনৰ জাতি ধৰ্ম পৰিৱৰ্তন কৰাৰ অধিকাৰ দেউতাক মাকৰ আছেনে নাই? আজি মই ডিচিক কৈছোঁ চাফ-চুফ কৰিবৰ কাৰণে। মই নিজে কৰা নাছিলোঁ কিয়, যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে। যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম, মোক গালি গালাজে কৰিলে। সেইকাৰণে মই তাৰ পৰা দূৰত আছিলোঁ। আজি যিহেতু পৰিয়ালে অনুৰোধ কৰিছে, মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে, চাফা কৰিব লাগে, বাউণ্ডৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব। আজিৰ পৰাই মই কৰিব কৈছোঁ। কিন্তু ইমান দিনে মই নিজে কৰিলে, মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন। সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে, মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ-চুফ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, পৰিচ্ছন্ন কৰিব লাগে, দোকানবোৰ গুচাব লাগে, বাউণ্ডৰী ৱাল ইমিডিয়েট বনাব লাগে। सर आज होली पत्ता जो दिया गया उसको
हमारे चाय बागान का मजदूर 200 साल बागान में रहा, लेकिन उनका बागान का जो जगह में वो लोग रहा उनका ऊपर कोई अधिकार नहीं था। आज से असम सरकार चाय बागान का श्रमिकों को भूमि का अधिकार देने का काम शुरू किया है। मेरा विश्वास है हम लोग ये काम में सफल होंगे। ओवैसी ने सर आपके ऊपर में केस दिया है। कहाँ ओवैसी ने कहाँ केस दिया है भाई? चलो जेल जाने के लिए तैयार रहूंगा, क्या करूंगा। असीदुद्दीन ओवैसी जो है उन्होंने एक सर कंप्लेन लॉन्च किया आपके ऊपर में। कहाँ? हाल वीडियो का लेकर क्या क्या? मैं कोई वीडियो का बारे में नहीं जानता हूँ, और अगर मेरे बुरे ऊपर केस दिया है तो अरेस्ट कर लो, क्या आपत्ति है? मेरा कोई आपत्ति नहीं है, लेकिन अपना बातों में मैं हमेशा कायम रखूंगा। बांग्लादेशी का घुसपैठियों का हम खिलाफ है और खिलाफ रहेगा। सर गरुड़ हम बोल दिया।